এয়া অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত সন্মুখত দুটা হাতীৰে আৰম্ভ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰাত আজি এই পাঠশালা অধিৱেশনৰ সপ্তমতম পাঠশালা অধিৱেশনৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক আদৰি আনিছে আৰু এই আদৰি অনাৰ দৃশ্য আৰু মানুহৰ লানি নিচিকা হোত আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ৰংঘৰ ঐতিহাসিক ৰংঘৰ, এয়া ৰংঘৰৰ প্ৰতীকপট বনাইছে আৰু প্ৰমত্ত সিংহৰ দ্বাৰা নিৰ্মিত এয়া ৰংঘৰৰ প্ৰথমটো প্ৰতীকপট, সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰথমটো প্ৰতীকপট। তাৰ লগতে অসম সাহিত্য সভাৰ লগো চিৰচিহ্নহী মোৰ ভাষা জননী লিখা আছে। বিভিন্ন মুখা শিল্পও ইয়াত প্ৰতীকপটত আছে। গতিকে আপোনালোকক এয়া প্ৰথমটো প্ৰতীকপট দেখাইছোঁ। লগতে অসমীয়াৰ এটা স্বাভিমান শৰাই, লগতে মুখা শিল্প ইয়াত দেখুওৱা হৈছে। লগতে অসমীয়াৰ স্বাভিমান গামোচা এখনো ৰংঘৰৰ পৰা ওলমাই দিয়া হৈছে। পাঠশালা সপ্তমতম অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, তেখেতক আদৰণি জনাই এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। এয়া ডক্টৰ বসন্ত কুমাৰ গোস্বামী। অসম সাহিত্য সভাৰ একাদিক্ৰমে সভাপতিসকল, শিৱসাগৰ অধিৱেশনৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ, আৰু তেখেতৰ পিছতে একাদিক্ৰমে এয়া সভাপতিসকল। এয়া জ্ঞানপীঠ বঁটা প্ৰাপকসকল। পিছতে আছে সাহিত্য একাডেমী বঁটা বিজয়ী অসমীয়া সাহিত্যিকসকল। অসম সাহিত্যৰ বৈশিষ্ট্যসূচক উপাধিবিলাক আৰু তেখেতসকলৰ নাম। এয়া অসমীয়া সাহিত্যৰ বৈশিষ্ট্যসূচক উপাধিবিলাক আৰু তেখেতসকলৰ নাম। প্ৰথমতে আছে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, আৰু ঠিক তাৰ পিছে পিছে আছে আনন্দ চন্দ্ৰ বৰুৱা, বকুল বনৰ কবি, তাৰপিছত পাপৰি গগৈ,
জগতৰ বৈশিষ্ট্যসূচক উপাধি আৰু তেখেতসকলৰ নামবিলাক সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, গণশিল্পী বিক্ৰম সিং য়েইন, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ইয়াৰ পিছতে আছে বজালীৰ তথা প্ৰথম গদ্য সাহিত্যৰ জনক ভট্টদেৱ। তেখেতৰ এটি আলোকচিত্ৰ বনোৱা হৈছে আৰু প্ৰতীকপটত তেখেতৰ ছবি ওলমাই ৰখা হৈছে। এয়া পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ফটো। তাৰপিছতে আছে কামেশ্বৰ দাসদেৱৰ আলোকচিত্ৰ। সাংস্কৃতিক শোভাযাত্ৰাত ওজাপালি দেখুওৱা হৈছে। শোভাযাত্ৰাত দিহানাম দেখুওৱা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাত খঞ্জৰী নাম দেখুওৱা হৈছে। খঞ্জৰী নাম বজালীৰ সত্ৰসমূহৰ মণিকূটৰ এটা প্ৰতীকপট আহিছে, আপোনালোক দেখাইছোঁ, চাই লওক। এয়া বজালীৰ সত্ৰসমূহৰ এটা মণিকূট। দৌল যাত্ৰা আৰু হোলীগীত প্ৰদৰ্শন কৰি আহিছে সাংস্কৃতিক শোভাযাত্ৰাত। দৌল যাত্ৰা আৰু হোলীগীত, এয়া আপোনালোকক দৌল যাত্ৰা আৰু হোলীগীতৰ বৰপেটাৰ দৌল যাত্ৰা আৰু হোলীগীতৰ কিছু অংশ দেখুৱাইছোঁ। সাংস্কৃতিক শোভাযাত্ৰাৰ দৌল যাত্ৰা আৰু হোলীগীত। বজালীৰ ঐতিহ্য জড়িত হৈ থকা পাউৰা তোলা উৎসৱ, এয়া পাউৰা তোলা উৎসৱ।